एकदम डिस्टर्ब मुख लुकाउंटे গৈছে তাই মানে লাজ কৰিছে মানে হাই গাইস পিএম পল্লৱী নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালো আশা কৰোঁ আপোনালোক ভালে আছে মই ভালে আছো তো আজি আমাৰ ওচৰতে মানে এখন বিয়া হৈছে কেনেকুৱা ধৰণে কি আয়োজন কৰিছে সেইখিনি দেখাবৰ কাৰণে আপোনালোকক চেষ্টা কৰিম তো বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে আগলৈ চাই থাকিব বিয়া খাবলৈ যোৱা ৰাস্তাটো দেখাই দিওঁ বিয়াঘৰ আহি পায়ে গ'লো সি 2 মিনিট লাগিলে একেবাৰে ওচৰতে হয় আমাৰ আৰু আহি আমাৰ এইফালে চিনাকি মানুহ লগ পাই গ'লো ব'লা আৰু এইফালে খোৱা দিছে এতিয়ালৈকে মানে ৰেডি কৰা নাই আৰু জাষ্ট আনি ৰাখিছে অলপ সময় পাছত হৈ যাব চাগে আৰু এইফালে কইনা বহিবৰ কাৰণে ৰাস সজাই আছে মুড়ি ঘণ্ট আৰু ইয়াত ভাত কেতিয়াবা লাগি আছে ছটা বজাৰ পৰা এতিয়ালৈকেতো আধা হোৱাই নাই চাগে নে হৈ গৈছে এতিয়া কি অকল ভাতটো বাকী আছে ইয়াৰ হয় ন আপোনালোকে ঠিক আছে লাগি থাকক আৰু ইয়াতে খানা বনাই আছে ওচৰতে আছে ঔটেঙা গছ ঔটেঙা মানে একদম ফ্ৰেছ আনি ইয়াত দিব পাৰিবা ন এইবোৰ ঔটেঙা পুৰা লাগি আছে লগতে টেঙাও আছে যদি দিব বিচাৰে দিব আৰু এইফালে এজনে দেই কইনা যাৰ লৈ একদম নমস্কাৰ কৰি দিছে আৰু এইফালে দদাই বোলে পলাইছে নোলা বুলি আৰু এইফালে ছাৰ বাইদেউ বহি আছে এয়া বাইদেউ দেই হাঁহি কি চাবা আকৌ ধুনীয়াকৈ নমস্কাৰ দিছে চা এতিয়া গৈ থাকোঁ গধূলিকে আহিম এতিয়া যিহেতু বেছি মানুহ খোৱা নাই আৰু বেলেগ জেগাত কাম আছে তো কামখিনি কৰি আহোঁ এই জেগাত যাব লগা হোৱাৰ কাৰণে ফটাফট গুচি গ'লোঁ ইয়াৰ পৰা ওলাই তো আকৌ আহিলোঁ এতিয়া আহিছোঁ বৌ আৰু বাইদেউ আৰু এইফালে আকৌ বৌ আৰু আমাৰ এইফালে ভতিজা পলি আৰু এইয়া কইনা বৰ ধুনীয়াকৈ সজাই ৰাখিছে কোনে মেকআপ কৰি দিলে ইমান ধুনীয়াকৈ অকণমানি কইনা আৰু এইজনীতো আৰু অকণমানি এইটো কোন হয় এইটো কোন হয় এইটো চুপচাপ বহি আছে তোৰ ঠাণ্ডা লগা নাই আজি ষ্টাইল কৰিছে যে ক'ত ঠাণ্ডা লাগিব ন চালে আহিলে অঁ এয়া মাষ্টনী বাইদেউ দেই মুখৰ চেপটো চেঞ্জ হৈ গ'ল মাষ্টনী বাইদেউ কৈছোঁ যে বা গাখীৰ চাহ লগত কি আছে বা বিস্কুটৰ লগত চাহ দিছে বিয়াখন এই আমাৰ কইনা মাক ৰাইজে গম নাপায় নহয় কইনা মাক বুলি এতিয়া গম পাব আলহী আহি গ'ল দেখিলে আৰু সেইফালে পিছফালে আমাৰ বহুত ছোৱালী আছে ন আমাৰ বংশত ন গোটেই আমাৰ ঘৰৰ পৰিয়ালটো আজি দেখি পাইছো ইয়াতে যে হাঁহিছে কি ক'বা আৰু এয়া ভণ্টি বৌ দুজনী গৈ একদম কইনা লগ কৰিবৰ কাৰণে কৈ আছে এডভকেট যেন লাগিছে দেই এয়া আমাৰ টেকটেকি বাইদেউ যিটো খোৱাটো মেইন হয় সেইকাৰণে গৈ খাই লওঁ কি অথনিৰ পৰা আছে নে এতিয়া আকৌ আহিলেগে মই বহি আছে নি অথনিৰ পৰা বহিলে দেখোন আচ্ছা ৰেষ্টুৰেণ্টত বহন লাগিছে নে আপোনালোকৰ কি হয় মাতি আছে লগাই অহা মানে আগতে বহি দিলে চাহ বাগা দেই ঠিক আছে খাই লোৱা যাৰাক তাৰ ভাগ বুলি কৈছে আকৌ ন আৰু এইফালে আমাৰ বাইদেউহঁতে খাই আছে কি খবৰ एकदम डिस्टर्ब मैं डिस्टर्ब नहीं दे ही तो है खा ले
দেখোন নাই নাই একো নাই মানে আহি আছে খাই আছো একো খাই দিব অৰ্ডাৰটো অলপ সোনকালে দিব লাগে তেতিয়াহে আহি আছে বস্তুকেইটা তাকে এবাৰ মুখ লুকাওঁতে গৈছে তাই ইমানে লাজ কৰিছে মানে লুকাইছে এয়া আমাৰ খানা আহি গ'ল তাৰপিছত মুখৰ হাঁহি এটা নাই অকল এনেকৈ থাকে আহি গ'ল কি খাই আছ বেঙেনা বেঙেনা নে ৰঙালাও হয় ৰঙালাও হয় তাৰপিছত কি আহিব কচোন মাছ আহিব মাছ আৰু মুৰ্গী গেণ্ডা পাছত বোলে মুৰ্গী গেণ্ডা যদি আপোনালোকে খাই পাইছে তেতিয়াহ'লে জনাবচোন মই খাই পোৱা নাই আজিলৈকে আজি ফাৰ্ষ্ট টাইম খাম কি আহে নাজানো মুৰ্গী গেণ্ডা এইফালে আমাৰ ধুনীয়া ধুনীয়া ছোৱালীকেইজনী বহি পিনে খাই আছে দেই আৰু এইফালে দুজনী বহি আছে দূৰত বা দূৰৰ পৰা কি আনিছে মুৰ্গী ঘণ্টা আমাৰ ফালে মুৰ্গী ঘণ্টা নে কি বুলি কৈছিলে খোৱা হৈ গ'ল আৰু বেছি দেৰি নবহো ইয়াত উঠো আৰু বহি থাকা যাগে দেই আহিবা 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 বাই বাই আৰু এইফালে দেখা পাইছে আপোনালোকে একদম দিদি ভজি ভैया বুলি ক'বলৈ নাই চব মানে ডান্সৰ প্ৰগ্ৰাম ষ্টাৰ্ট হৈ গ'ল তো অলপ দেৰি আমি চাই লওঁ তো বিশেষ মই ডান্সটো কৰিব নাজানো জনা হ'লেতো একদম মই কৰিলোহেঁতেন সিহঁতৰ লগত কিন্তু ইমান ভালকৈ নাজানো কাৰণে চাইছোঁহে আৰু অকল চোৱাহে হ'ব এতিয়া মোৰ আৰু লগত এটা কথা জনাই ৰাখোঁ মানে আজি কি হ'ল ঘপককৈ মানে মোক ভিডিঅ'টো বনাবৰ কাৰণে মাতি দিলে তো আগতে অকণো একো মানে ভবাই নাছিলোঁ বা এনেকুৱা ধৰণৰ ভিডিঅ' এটা বনাম বুলি তো যি পাৰোঁ তাকে উঠালোঁ আৰু মাজতে এফালে যাব লগা হ'ল তো এতিয়া ঘৰলৈ গৈ থাকোঁ তো আজিলৈ ভিডিঅ'টো ইমানেই নতুন এটা ভিডিঅ'ত সোনকালে লগ পাই আছোঁ আজিলৈ বাই বাই